हेलो एवरीवन फाइनली आহি গ'ল আপোনালোকৰ ADRE 30 এপ্লাই ডেট কেনেকৈ আপোনালোকে এপ্লাই কৰিব লাগিব কিমানটা পোষ্ট আছে ক'ত আপোনালোকৰ কোৱালিফিকেশ্যন কিমান লাগিব গ্ৰেড 3 আৰু 4 ৰ বাবে ভালেখিনি পোষ্ট ইয়াতে মুকলি হৈছে গতিকে ইমান দিনে ৰৈ আছিলে এপ্লাই ডেটৰ কাৰণে গতিকে আপোনালোকে সবিশেষ গোটেইখিনি এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব গতিকে স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই যাওক যদি কিবা সুধিব লগা থাকিলে কমেন্ট কৰিব চাওক ADRE 2026 হুৱেন আসাম ডাইৰেক্ট ৰিকুৱাৰমেণ্ট 03 ভেকেন্সিজ এনাউন্সড মানে ইয়াতে আপোনালোকৰ কি ডাইৰেক্ট আপোনালোকৰ ৰিকুৱাৰমেণ্ট ডাইৰেক্ট আপোনালোকে চাকৰি হ'ব গতিকে আপোনালোকৰ গ্ৰেড 3 আৰু 4 ইয়াতে চাওক ইয়াতে লিখা আছে গেট ৰেডি ফৰ ADRE 306 বাই গভৰ্ণমেণ্ট অফ আসাম গ্ৰেড 3 and 4 ভেকেন্সিজ চেক একচেপ্টেড ডিটেইলছ এলিজিবল সিলেক্ট প্ৰচেছ এপ্লাই অনলাইন চোন গতিকে কেনেকৈ আপোনালোকে এপ্লাই কৰিব লাগিব কি মানে যোগ্যতা আপোনালোকৰ এলিজিবল কি ক্ৰাইটেৰিয়া আপোনালোকক লাগিব গোটেইখিনি এই ভিডিঅ'ৰ জৰিয়তে জনাম পোষ্ট নেম গ্ৰেড 3 4 ভেকেন্সিজ টু বি নটিছড অৰ্গানাইজেশ্যন ষ্টেট লেভেল ৰিকুৱাৰমেণ্ট কমিশ্যন কোৱালিফিকেশ্যন লাগিব আপোনালোকে ক্লাছ 8 HSLC HSSLC আৰু ডিগ্ৰী গতিকে আপোনালোকে ক্লাছ 8 লৈ পঢ়িলেও আপোনালোকে এপ্লাই কৰিব পাৰিব গতিকে ক্লাছ 8 ৰ কাৰণে কোনখিনি পোষ্ট আছে সেইখিনিও জনাই দিম আৰু এপ্লাই মোডটো হ'ব অনলাইন এপ্লাই ফ্ৰী ষ্টাৰ্ট ডেট আৰু লাষ্ট ডেট মই কিমান হয় হেতু আপোনালোকক শেষত জনাই দিম ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যাওক ঠিক আছে চাওক ক্লাছ 8 ৰ কাৰণে আছে ক্লাছ গ্ৰেড 3 4 পোষ্ট ইয়াতে আপোনালোকৰ ক্লাছ 8 পাছৰ কাৰণে আছে আকৌ HSLC পাছ কৰাখিনিৰ কাৰণে আছে HS পাছ কৰাৰ কাৰণে আছে আৰু বেচেলৰ ডিগ্ৰীৰ কাৰণেও আছে গোটেইখিনি আছে আপোনালোকে এডভাৰটাইজখিনি মই গোটেইখিনি দেখাই দিছোঁ আপোনালোকে চাই ল'ব আৰু আপোনালোকৰ ফাইনেল মই ক'বলৈ গৈ আছোঁ যিটো ক'বলৈ গৈছোঁ যে আপোনালোকৰ এপ্লাই ডেট কেতিয়া অনলাইন এপ্লাই হ'ব আপোনালোকৰ 10 জুলাইৰ পৰা 20 জুলাইৰ ভিতৰত মানে 10ৰ পৰা ষ্টাৰ্ট হ'ব চাগে 10 জুলাই মানৰ পৰা আপোনালোকৰ অনলাইন ষ্টাৰ্ট হ'ব গতিকে আপোনালোকে অতি শীঘ্ৰে ৰেডি হৈ থাকক পঢ়িবলৈ ষ্টাৰ্ট কৰক কেনেকুৱা ধৰণৰ কি কুৱেশ্যন পঢ়িব লাগে গোটেইখিনি মই জনাম আপোনালোকে মোৰ লগত থাকক চেনেলটো প্ৰথমতে সাবস্ক্ৰাইব কৰি লওক কেতিয়াৰ পৰা অনলাইন ষ্টাৰ্ট হয় মই লগে লগে আপোনালোকক জনাই দিম ঠিক আছে থ্যাংক ইউ ফৰ ৱাচ